নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ ইন এছাম চেনেলটিলৈ। আজি আমি আলোচনা কৰিম মাল্টিপ্লিকেশ্যনৰ শ্বৰ্ট ফৰ্মুলা নম্বৰ 3। ইয়াত আমি আলোচনা কৰিম যিকোনো নাম্বাৰক 25, 50 আৰু 125ৰে পূৰণ কৰিবলৈ আমি কি ধৰণৰ ট্ৰিক্স ব্যৱহাৰ কৰিম। ইয়াত আমি তিনিটা প্ৰায় একে ধৰণৰ ফৰ্মুলা শিকিম। প্ৰথমটো ফৰ্মুলা হৈছে যিকোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ আমি কি ধৰণৰ ফৰ্মুলা ইউজ কৰিম। যিটো সংখ্যা আমি 25ৰে পূৰণ কৰিব লাগিব, প্ৰথমতে সেইটো সংখ্যা আমি 100ৰে পূৰণ কৰি ল'ম, অৰ্থাৎ 8600 পাম। তাৰপিছত ডিভাইড কৰি দিম 4ৰে, অৰ্থাৎ এইটো কৰিলে আমি এনচাৰ পাম। এতিয়া আমি 4ৰে হৰণ কৰিলে এনচাৰ পাম 2, 6 এবাৰ যাব, অৰ্থাৎ আমি এই দুটাৰ পূৰণফল পাম 2150। ঠিক তেনেদৰে আমি এই সংখ্যাটোকো 100ৰে ফাৰ্ষ্ট পূৰণ কৰি ল'ম। 100ৰে পূৰণ কৰিলে আমি 42100 পাম। তাৰপিছত 4ৰে হৰণ কৰি দিম। এইটো 4ৰে হৰণ কৰিলে আমি এনচাৰ পাম অৰ্থাৎ আমি পূৰণফল পাম 10520। এই দুটাৰ পূৰণফল আমি পাম 10520। এতিয়া আমি চাওক ট্ৰিক্স নাম্বাৰ 2। যিকোনো সংখ্যা 50ৰে পূৰণ কৰিব লাগে আমি কি ট্ৰিক্স ইউজ কৰিম। ট্ৰিক্স প্ৰায় আগৰটোৰ দৰে একেই। প্ৰথমতে আমি এই সংখ্যাটোক 100ৰে পূৰণ কৰি ল'ম, অৰ্থাৎ পাম 3400। তাৰপিছত এইবাৰ আমি হৰণ কৰি দিম 2ৰে। 2ৰে হৰণ কৰিলে আমি এনচাৰ পাম 1700, অৰ্থাৎ এই দুটাৰ এনচাৰ 34 ইনটু 50ৰ এনচাৰ হ'ব 1700। ঠিক সেইদৰে আমি এইটো কৰি চাওঁ। প্ৰথমতে আমি 958ক 100ৰে পূৰণ কৰি দিম 95800। তাৰপিছত আমি হৰণ কৰি দিম 2ৰে। এতিয়া আমি এনচাৰ পাম 47900, অৰ্থাৎ 47900। গতিকে এইটোৰ এনচাৰ পাম 47900। বন্ধুসকল, ট্ৰিক্সবোৰ বহুত ইজি হয়। আপোনালোকে প্ৰথমবাৰ কৰোঁতে অলপ টান পাব পাৰে, কিন্তু প্ৰেক্টিছ কৰিলে আপোনালোকৰ বহুত কম সময়ত কৰিব পাৰিব। আমি 3 নম্বৰ ট্ৰিক্সটো চাওঁ। ইয়াত আমি যিকোনো নাম্বাৰক 125ৰে পূৰণ কৰিব লাগে কি ট্ৰিক্স ইউজ কৰিম চাওঁ। এবাৰ 125ৰে পূৰণ কৰিব লাগিলে যিটো নাম্বাৰক পূৰণ কৰিব লাগিব তাক আমি 1000ৰে পূৰণ কৰি ল'ম। 65,000, অৰ্থাৎ 3টা শূন্য। তাৰপিছত আমি এবাৰ হৰণ কৰি দিম 8ৰে। 8ৰে হৰণ কৰিলে পাম আমি 8 8 গুণ 64, 10 ৰ'ব, 8 1 গুণ 8, 20 ৰ'ব, 8 2 গুণ 16 আৰু 40। এনচাৰ পাম আমি 8125। এতিয়া পূৰণ কৰিলে আমি এনচাৰ পাম 8125। বন্ধুসকল, ট্ৰিক্সটো ইজি হয়। মই এটা আপোনালোকক হোমৱৰ্ক দিছোঁ, আপোনালোক কৰি এনচাৰ কমেণ্ট বক্সত জনাব। ট্ৰিক্সবোৰ আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব আৰু আপোনালোকে খুব কম সময়ত এনচাৰ উলিয়াব পাৰিব। আজিলৈ এইটোৱে আছিলে। ধন্যবাদ।